এতিয়া মই জাষ্ট আমাৰ ফ্লেটৰ পৰা ওলাই আহিলোঁ। এতিয়া তপন আহি ৰখি আছে তাত মোক। আমি কিবা বজাৰ কৰিব যাম, ৰুমত একো বস্তুৱে নাই। বহুত বস্তু আনিলোঁ। এতিয়া ৰুমত গৈ আছোঁ। বহুত বৰষুণ দি আছে। এয়া চব পুৰা বৰষুণ দি আছে। আমি বজাৰ কৰিব আহিছিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল নিখাছ ব্লগ। নিখাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া হৈছে ৰাতিপুৱা, মই জাষ্ট উঠিছোঁ। এতিয়া 7টা বাজি গ'ল। চব ইয়াত আহি মোৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ৰুমত একো নাই, পূৰা খালী খালী। এটা দুটাকৈ বস্তু আনি আছোঁ। আজি ইয়াত দ্বিতীয়টো দিন, বাকী দুদিন বেবীৰ গেষ্ট হাউচত আছিলোঁ। তো এতিয়া বস্তুবিলাক আনিব লাগিব, ৰুমটো সজাব লাগিব। তো কি আনিছোঁ অলপমান দেখাব চেষ্টা কৰিম। যোৱাকালি দিনৰ 2টা বজাত আমি আমাৰ ফ্লেটলৈ আহিলোঁ। ইয়াত শ্বিফ্ট হৈ গ'লোঁ। যিহেতু ইয়াতে বহুত বস্তু আনিব লাগিব। নতুন এখন ঘৰ সজাবলৈকে বহুত বস্তুৰ প্ৰয়োজন হয়। তো তেনেকৈ একো বস্তু ইয়াতে নাই। কালি কিবা কিবি আনিলোঁ কিটচেনৰ বস্তু। তো আজি আৰু কিটচেনে কাপোৰবিলাক কেনেকৈ ৰাখিছোঁ নাজানো, আৰু কেতিয়ালৈকে খেলি মেলি হৈ থাকে, এনেকৈ কেতিয়ালৈকে ঠিক হয়। এইফালে কাপোৰ ধুই কিনে ৰ'দত দিছোঁ। এয়া আৰু এইফালে এইখিনি কাপোৰ ধুই ৰ'দত দিছোঁ। আৰু বহুত কাম আছে। কিটচেনৰ শুব আৰম্ভণি কৰিলোঁ। এয়া ভাত বহাই দিছোঁ, আলু সিদ্ধ ভাত। এয়া গাখীৰ গৰম কৰিছোঁ, গাখীৰ গ'ল। এইবিলাক চাফ চিকুণ কৰিলোঁ ৰাতিপুৱাৰ পৰাই। পূৰা কৰিব লাগিব, বিচনা আনিব লাগিব। এয়া যোৱাকালি বৰষুণৰ কাৰণে বহুত বস্তু আনিব ৰৈ গ'ল, কিন্তু একদম ইম্পৰ্টেণ্ট কিটচেনৰ যোনখিনি নহ'লে নহয় সেইখিনি বস্তু লৈ আনিছোঁ। এইবিলাক চিলিণ্ডাৰ যি লাগে কিটচেনত। আৰুটো বেয়া হৈ আছে, আৰুটো ঠিক কৰিব। এতিয়া মানুহ এজন আহিব। ভাল কৰি আছে আৰু ঠিক হৈ গ'ল। ये चेंज करके दिया फिल्टर अंदर कौन सा ये चेंज कर दिया। हाँ पीछे का पाइप सब टूट गया, पानी गिर रहा था ना। हाँ पानी गिर रहा, पाइप टूट गया था पीछे से, पाइप सही कर दिया। अभी सब कुछ ठीक हो गया ना। रोटी बनाए सु जल गया। এয়া ভাজি বনাম, ভাত বনাই থৈছোঁ, টিফিন দিব লাগিব বেবীক। ইয়াতে ৰুটি বনাই আছোঁ। এইকেইখন ৰুটি হৈ গ'ল আৰু বনাই আছোঁ। ইয়াতে চাহ বনাম। এয়া চাহ হৈ গ'ল, এতিয়া চাহ খাম। ইয়াতে ৰুটি বনাই থৈছোঁ। এয়া ভাজি বনাই আছোঁ। বেবীক টিফিন দিব লাগিব। ডেইলিত থাকোঁতে ডেইলিৰ অফিচৰ পৰা ভাত দিছিলে, লাঞ্চ পাইছিলে। এতিয়া ইয়াতে কেণ্টিন নাই, কেণ্টিনৰ পৰা নাযায়। গেষ্ট হাউচ আছে, তাৰ পৰা খানা যায়। কিন্তু বেবী মোৰ লগত থাকে যিহেতু, আমি বেলেগকৈ থাকোঁ, তো খানা নিদিয়ে, ঘৰৰ পৰা লৈ যায়, ৰুমৰ পৰা দি দিওঁ। ৰুটি ভাত ভাজি হৈ গ'ল, টিফিন ৰেডি। ধূপ জ্বলাওগে নি? চক 2 दिन हो गल हम यहाँ तलते हुए से बिछोना आना नहीं। ओ ऑफिस जाना के टाइम क्या कर रहा है? ऑफिस जाने के टाइम सो रहा है। उठो, लेट हो गया, भूल गया क्या? बेबी बाय बाय। আৰু এতিয়া ইফালেৰে তপন যোৱা দেখা পাম। ক'ত? এইটো হাই তপনজি। মই মোৰ নতুন পাকঘৰত বনালোঁ সেই বেঙেনা পোৰা, চালাড, তাৰপিছত ইয়াতে পটল ভাজি, পটল নহয় গুণ্ডৰি ভাজি, তাৰপিছতে ইয়াত দালি আৰু কুকাৰত ভাত। এতিয়া খাওঁ,
গুড নাইট ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব বাই বাই গুড নাইট